কুকাৰটো লৈ লওঁ কুকাৰটোত পুৰা মাংস বনাই আনিছোঁ এইটো মই বনাই দিয়া আছিলোঁ মই বিলাওঁতে মই বিৰাট বিলাও বেয়া পাওঁ ইয়ে দেখিছে নহয় কেনেকুৱা মজাকৈ বনাই দিছে আৰু ইটোৱে বনাইছে দেই মজা আৰু চাওক ভিউটো চাওক কেনেকুৱা মজা লাগিছে চাওক আপুনি এবাৰ আৰু তো হে গাইজ তো ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল শংকৰ ব্লগছ আৰু আজি ভাবিছোঁ ছানডে আৰু লগৰ কেইটামান লগত ক'ৰবালৈ ফুৰিবলৈ যাওঁ আৰু এতিয়া ৰানিং কৰিবলৈ আহিছোঁ পুৰা কেনেকুৱা মজা ভিউ হৈ আছে এখন ধেমাজি চিনলেন বাংক এতিয়া বলক ৰানিংটো কৰি পিনে ঘৰলৈ গৈ লওঁ দেখিছে নাই ৰাতিপুৱা ভাবিছোঁ চাহ একাপ খাই লওঁ বুলি আৰু এখন ঘুমটি এতিয়া বৰমাৰ লগত পথাৰৰ পৰা আহোঁগৈ এই পেনেদি যাব লাগিব পথাৰলৈ মই যোনটো চাইকেলৰ ভিডিঅ' এটা বনাইছিলোঁ নহয় এইটো চাইডে যাব লাগিব এতিয়া বলক গাইজ এইটো বেগ লৈ এই পিনে যাব লাগিব আৰু এই পিনে আছে পথাৰখন বলক এতিয়া ৰুটি বনাবলৈ দিওঁগৈ আৰু মাংস চাংস লৈ আনোগৈ বজাৰ কৰি পিনে পেট্ৰলটো সুমিয়াই লওঁগৈ তেলটো আৰু ৰুটিখিনি দিওঁগৈ আৰু গাইজ এতিয়া বজাৰ চজাৰ কৰি লওঁ মাংস চাংস লৈ লওঁ এইপিনে বজাৰ কৰি লোৱা হ'ল মাংস 800 গ্ৰাম নে 800 গ্ৰাম চাগে নাজানো আধা কেজিতকৈ বেছি তাৰপিছত পিঁয়াজ চিয়াজ এইবোৰ চব লৈ লোৱা হ'ল আৰু এইটো চাইডে ৰুটি চুটি দি দিয়া হ'ল এতিয়া যাব লাগে আৰু তাৰপিছতে ৰুটিখিনি আনিছে আৰু এতিয়া যাওঁ বলক তো চলো এতিয়া গৈ আছোঁ আমি লগৰ এটা আছে আগত গৈ আছে ই আহি কমাৰ্চ কলেজ পালোহি আৰু এইখনতে মই পঢ়িছিলোঁ কমাৰ্চ কলেজ পূৰা কনষ্ট্ৰাকশ্যন হৈ আছে এতিয়া আগত আৰু দুটা গৈ আছে আমি গৈ আছোঁ তালৈকে এতিয়া বলক আৰু স্কুটিখন এইটোক দি দিওঁ মানে ই চলাওক মই ভিডিঅ' বনাই যাওঁ মানে বল আৰু ষ্টেচন ৰাস্তা পালোহি আৰু আমি বতৰটো এতিয়াহে ভাল কৰিছে মানে মনটো ভাবিছিলোঁ যে বতৰটো বহুত বেয়া কৰিব বুলি ভাবিছিলোঁ কিন্তু বৰ্তমানটো বতৰটো বহুত ধুনীয়া কৰিছে পাহাৰৰ ছাইডে আৰু গাইজ জীয়াঢল এইটো পাঁচআলি ন অঁ জীয়াঢল পাঁচআলি পালোহি এইটো কি অঁ জীয়াঢল পাঁচআলি নহয় চৰি অকল পাঁচআলি এই নাজানো মানে ইমান এটা আৰু এইপিনে বজাৰ এতিয়া গৈ আছোঁ পাহাৰখন দেখিছোঁগৈ আৰু এইটো দেখা নাছিলোঁ পিনে জীয়াঢল পাহাৰখন দেখিছোঁ আৰু এইকেইটা লগৰকেইটা পালেহি পিছত আহি আছিলে এতিয়া চাম নাই 1 নম্বৰ লাগিছে একদম ভিডিঅ' আমি গৈ আহিছিলোঁ গাই তাৰ নিচিনা লাগিছে ঠাইখন আৰু ভিউটো কিন্তু 1 নম্বৰ ফাইনেলি গাইজ পালোহি জীয়াঢল আৰু লুক এট দিছ ভিউ আৰু ৰাস্তা এইখন পূৰা
ফুটবল খেলা মেদান ফিল্ড আগত গৈ আছে লগৰকেইটা আৰু চাওক ভিউটো চাওক কিন্তু ভিউটো মজা লাগিছে দেই এক নম্বৰ ভিউ আৰু এই পিনে পুৰা ৰুটি চুটি তেতিয়া আমি কুকাৰটো লৈ আনিছিলোঁ কুকাৰটো লৈ লওঁ এয়া কুকাৰ পুৰা বস্তু লৈ আনি আছে গৰম হৈছে দেই পুৰা লৈ লওঁ বলক আৰু ভিউটোতো বহুত মজা একদম মজা ভিউ আৰু গাইজ তাতে বহি আছে হেৰিকেইটা আৰু লোকেট মানে একদম জিঅ' ভেলি নিচিনা ফিল্ডটো দিছে দেই মই এতিয়া জীয়াঢলখনলৈতো বহুত আহি আছোঁ কিন্তু মানে ভাল লাগে এইডোখৰত আমাৰ দূৰ হয় বাৰু অকণমান ইমানো দূৰ নহয় আৰু এইডোখৰ চাংখনত মানে অকণমান থেপাতি বি আছে সেইকাৰণে ভাবিছোঁ আমি এইডোখৰত শিলগুটি কেইটামান আছে দেখিছে নহয় তাত তালৈ যাম বুলি ভাবিছোঁ আৰু কুকাৰটো লৈ লওঁ কুকাৰটোত পূৰা মাংস বনাই আনিছোঁ এইটো ঐ নপৰিবি দেই ভাই ৰ'ব মই ভিডিঅ'টো অফ কৰি লওঁ কাৰণ পৰিব হ'লেতো লোকচান হৈ যাব এয়া দেখিছে নহয় কেনেকুৱা মজাকৈ বনাই দিছে আৰু এইটোৱে বনাইছে দেই মজা বনাই দেই আৰু এইখিনি ৰুটি পুৰা ৰুটি বনাই চাওক মই এইটো বনাইছিলোঁ কেনেকুৱা ফকটিয়াকৈ বনাইছোঁ দিছে নাই এতিয়া ই বনাইছে দিছে নাই এইডোখৰ এটা টেক্সট কৰি দিওঁ আৰু গাইজ মমায়ে স্কুটি দিছে আৰু এইপিনে এনেকৈ হেৰি কৰি ফুৰিছে দিছে নাই লিলিমাই কৰি ফুৰিছে গাইজ কি ক'ব এতিয়া এই মজা ইয়াত কোনো বিলাবলৈ বেয়া পাইছে কাৰণ মানে কথা আছে একো নহয় কোনোবা কিনো ইমান ধুনীয়াকৈ বনাইছে আৰু খাব লাগে আৰু এইখিনি ৰুটি পুৰা মজা মজা মানে নিজে বনোৱা নাই দেই এইখিনি বনাবলৈ দি থৈ আহিছিলোঁ গম পাই আপোনালোকে পাহৰি দিছিলোঁ ডাইৰেক্ট দি দিয়াহেঁতেনে হয়চোন ডাইৰেক্ট ইয়াতে দি দিয়াহেঁতেনে হয়চোন আৰু এইপিনে ৰুটি আৰু এইপিনে ভিউটো থৈ দিওঁগৈ আৰু অকণমান গৈ আহোঁগৈ বুলি ভাবিছোঁ আগলৈ এতিয়া বলক এনেকুৱা জেগাবোৰ এই চাপৰিবোৰ কাৰণে হেৰি হয় দেই চাওক কি কৰিছে এইবোৰ এইকেইটা কি কৰিছে সিহঁতৰ মানে ইমান ডাঙৰ ডাঙৰ ল'ৰাও নহয় কৰিব আহিছে কি সিহঁতি কওকচোন আপোনালোকে আৰু ইমান এটা ধুনীয়া পৰিৱেশত সিহঁতি ঠাণ্ডা মুণ্ডাকৈ নাথাকি মানে কি কৰিব লাগিছে মানে ইমান এটা ধুনীয়া পৰিৱেশ দেখিছে নহয় আৰু মানে আজি বতৰটো ভাল হোৱা নাছিলে কিন্তু তেওঁ আহিলোঁ আৰু মই দেওবাৰে মানে চবেই ছুটি পায় মানে ন মানে কি বুলি ক'ব মানে এটা খোলা বাৰ মানে এতিয়া সেইকাৰণে গুচি আহিলোঁ গোটেইকেইটা ফ্ৰী পালোঁ এনেকৈ আহিব লাগে মানে গম পাইছেনে আৰু ফচি গ'ল নেকি এই ওপৰত উঠাই দিয়া ঠেলি লৈ যা সেনেকুৱা নিচিনা মানে চাপৰি মানুহ মানে গম পাইছেনে সেইবোৰ কাৰণে মানে এই জেগাবোৰ বদনাম হয় মানে কিমান এটা ধুনীয়া পৰিৱেশ চাওক ঠেলি দিয়া উপায় নাই চাওক
কি ধুনীয়া পৰিৱেশ এটা জীয়াঢল ধেমাজি জীয়াঢল নদী আৰু চাওক এটা ধুনীয়া পৰিৱেশ আৰু মানে এতিয়া কমেও মানে হেৰিটা বাজিলে 3:30 বাজিছে আৰু পানীটো চাওঁ দেই কিমান ঠাণ্ডা ঠাণ্ডা আছে দেই পানীটো পুৰা ঠাণ্ডা আছে গা ধুম বুলি ভাবিছিলোঁ আৰু আমিতো গা ধুবলৈ কাৰণে আমি সিটো চাইডে থাকিলোঁ কিন্তু মানে এনেকুৱা মানে গা ধুব নালাগে কিন্তু মানে এইটো বাম জেগাডোখৰ আপুনি দেখিব পাইছে চাগে বালি চালি ওলাই আছে নৰ্মেলকৈ ভাবিছিলোঁ গা চা ধুওঁগৈ বুলি কিন্তু হ'ব বাৰু এতিয়া কিন্তু জেগাডোখৰ ধুনীয়া লাগিছে আৰু ভাল লাগিছে নে নাই লগা এটা লাইক এটা আপোনালোকে নকৰে লাইক এটা কিমান মানুহে চাইছে লাইক এটা কৰি দিয়া নাই লাইক এটা কৰিলে মানে ভাল লাগে মানে বনাই পিনে আৰু ব'লক এতিয়া আৰু কোনডোখৰলৈ যাওঁ আৰু কোনটো চাইডে যাব পাৰিম ব'লা যাওঁ ব'লা হা আৰু ইমান ধুনীয়া পানী একদম চাফ দেখি আছে দেখিছে নহয় গাটো ধুম বুলি ভাবিছিলোঁ ধুবলৈ নোৱাৰিলোঁ আৰু এনেকুৱা ঠাণ্ডা এইপিনে জাকেট পিন্ধি আছোঁ এনেকুৱা ঠাণ্ডা পানী কিন্তু পানী দেখিছে নহয় আপুনি কেনেকুৱাকৈ জিলিকি আছে চাওক এনেকুৱা মজা পানী আৰু এইপিনে ভিউটো চাওক জীয়াঢল আৰু যেতিয়া মই জিঅ' গৈছিলোঁ হেৰি তাৰ একদম টিকনি সেনেকৈ পেনে নিছিলে তাকো এইখনতকৈ বেছি ডাঙৰ নেকি সেইখন কি আছিলে মানে পাহাৰখন একো ডাঙৰ আছিলে আৰু ভিউটো মজা লাগিছে আপুনি চাওক ভিউ গাড়ীছ এতিয়া টাইমো হৈছেগৈ যাওঁগৈ আৰু দিয়ক আৰু মোবাইলটো চাৰ্জ খতম হৈ গৈছে কিন্তু ভিডিঅ' বনাম আৰু দিয়ক আৰু ভাল লাগিলে যদি লাইক এটা মাৰি দিব থেংক ইউ গাইজ ভিজিট